খালী পদ আছে প্ৰাথমিক শিক্ষাৰ অধীনত 15,000 খালী পদ পূৰণ কৰাৰ যিটো ব্যৱস্থা এই কথাটো মোক ক'বলৈ নিদিলে এতিয়া 15,000ৰ ভিতৰত 5,500 শিক্ষকৰ নিযুক্তি হৈ গ'ল এটো তাৰ পৰা বাদ দিব লাগিব 4,500 শিক্ষক ডকুমেন্ট ভেৰিফিকেশন আৰম্ভ হৈ গ'ল এটো ডকুমেন্ট ভেৰিফিকেশন এই 4,500 টো বাদ দিব লাগিব তো 5,500 প্লাস 4,500 যদি যোগ কৰে 10,000 তেনে 10,000 শিক্ষকৰ পদ পূৰণ কৰাৰ তাৰে 5,500 পূৰণ হল 4,500 পূৰণ কৰাৰ পৰ্যায়ত আছে এই 10,000 টো বাদ দিলে আজিৰ তাৰিখত অসমত এলিমেন্টাৰীত খালি থকা পদৰ সংখ্যা 15,000 নহয় সেই সংখ্যা মাত্ৰ 5,000 আৰু এই 5,000 কেতিয়া খালি হল যে যোৱা এটা বছৰত খালি হৈছে আৰু তাৰো বিজ্ঞাপন দিয়াৰ প্ৰক্ৰিয়া সেই পদখিনি পূৰণ কৰাৰো প্ৰক্ৰিয়া আমি ইতিমধ্যে আৰম্ভ কৰিলো কোৱা হৈছে যে সেকেন্ডাৰীত 12,000 খালি পদ আছে 12,000 খালি পদ নাই এই 12,000ৰ 8,000 পদ আমি এডভাৰটাইজ কৰিলো নিযুক্তি